লাইটৰ বিল দি যোৱা আৰু তোমালোকে নাইটাৰ কাৰণে এতিয়ালৈকে বিল দিয়াই হোৱা নাই কেনেবাকে যদি লাইটটো কাটি দিবলৈ হয় কিমান প্ৰব্লেম হ'ব হা ব্যস্ত আছে নে ঘৰত ব্যস্ত বৌ বৌ দিলীপ আহিছে বিয়া মাতিবলৈ হয় নি মই আহিছো ৰ'ব দেই আহি আছো কি হল ডক্টৰৰ কথা শুনি তই মুখখন সেমেকাই দিলি যে পইচা পাতি কথা ভাবিছ নেকি চা ভাইটি পইচা পাতি কথা তই চিন্তা কৰিব নালাগে তোৰ ককাই আছে আমি থাকোঁতে তুমি সেইবোৰ চিন্তা কৰিব নালাগে নহয়